দেউতা আছে নে নাই? আছে স্যার, আহক। যোৱা দেউতাক মাতি আনা। চাওঁ ভাইলে এইফালে আহা। স্যার এইফালে কিতাপ চিতাপ চাই আছা নে নাই? আছো আছা? আছো হোৱাটছআপত দিয়া নোটবিলাক ধুনীয়াকৈ লিখি আছা? আছো স্যার। অকল লিখি আছা নে চাইও আছা, পঢ়িও আছা? চাই আছো স্যার। কিতাপতকৈ বেছি টিভি মোবাইলতহে থাকে স্যার। হয় নেকি? ছাৰ পিছফালে কেইডালমান জলকীয়া পুলি ৰুই আছিল। লকডাউনৰ সময়খিনি তেতিয়াহ'লে খুব ভালকৈ ব্যৱহাৰ কৰিছে আপুনি। পিছে এটা কথা হ'ল, কালি আমাৰ বতাহ বৰষুণত বিদ্যালয়ৰ এই আমলখিডাল বেনাৰ দুখনমান ভাঙি পৰিছে, আৰু সেইকাৰণে সেই কংকনৰ নম্বৰটো মোৰ হাতত নাই। মই ভাবিলোঁ আপোনাৰ হাতত আছে। হ'ব ছাৰ, মই এতিয়াই কৈ দিম। পিছে দৰমহা ল'লে নে নাই ছাৰ? আমি প্ৰায় শিক্ষকখিনি ল'লোৱে, সেইদিনাখন আপোনাকহে দেখা নাপালোঁ। মই লোৱা নাই, দিব আহিব বুলি শুনিছোঁ আজি। ফাইলিনা, স্যার তুমি যে টিভি চাই আছা, টিভিত কি কি চোৱা? স্যার ৰামায়ণ, মহাভাৰত আৰু কাৰ্টুন। ৰামায়ণ, মহাভাৰত আৰু কাৰ্টুন। অঁ বাৰু মই তোমাক এটা প্ৰশ্ন সুধোঁ, তুমি কোৱাচোন হৰধনুখন কোনে ভাঙিছিল? স্যার মই ভাঙা নাই, বিদ্যাপদ। অদিতি, তুমি কোৱাচোন হৰধনুখন কোনে ভাঙিছিল? লকডাউনৰ কেইদিনমান আগৰ পৰাই মোৰ অসুখ হোৱাৰ বাবে স্কুলত যোৱা নাই। মই নাজানো স্যাৰ কোনে ভাঙিছে। হয় ছাৰ, মানে আমাৰ ইহঁত দুটা তেনে বদমাছ ধৰণৰ নহয়, আপুনিতো জানেই ছাৰ। এটা কথা ছাৰ, আমিতো CCTVৰ ফুটেজ চালে গমেই পাম কোনে ভাঙিছে হৰধনু। শিক্ষক ল'ৰা ছোৱালীৰ মূৰ খালী। ৰ'বচোন ছাৰ, চিন্তা নকৰিব, মই আছোঁ নহয়, ৰ'ব। হৰিকা, কি আজি যিখিনি কাম আছে সেইখিনি আজি আমাৰ ইয়াতে কৰা, কালি আমাৰ ইয়াতে আহিব নালাগে, স্কুললৈ যাব লাগিব। মোৰ আৰু স্কুলত যোৱাৰ বয়স। এতিয়া মোৰ এই ল'ৰা ছোৱালীহঁতৰহে স্কুলত যোৱাৰ বয়স, আৰু এই শিক্ষক হ'বলৈকেতো মই সেই পণ্ডিতো নহয়। হৰিকা, তোমাৰো যে আৰু কথা শুনা, আমাৰ বিদ্যালয়ৰ হৰধনুখনো বোলে কোনোবাই কৰিছে। হ'ব মাষ্টৰ, কিমান ধনু বনাই এই নাতিহঁতক খেলিবলৈ দিলোঁ, আৰু এটা সময়ততো ধনু বনাই কম বান্দৰ খেদা নাই। হ'ব চিন্তা কৰিব নালাগে, সেইবিলাক মই চব বনাই দিম। হ'ব তেতিয়াহ'লে কালি স্কুললৈ। ছাৰ টেনশ্যন নল'ব, আপুনি টেনশ্যন নল'ব। এই হৰিকাক কৈ দিলোঁ, হৰিকাই ৰাতিপুৱাই পুৱাই আমাৰ স্কুললৈকে যাব আৰু কামখিনি কৰি দিব। তাৰ হাত বৰ ভাল ছাৰ। মই আহোঁ ছাৰ। চাহ নাই, চাহ নাখাওঁ। ঠিক আছে, তহঁত দুটা সঁচা কথা কচোন, হৰধনুখন কোনে ভাঙিলি? সঁচাকৈ কৈছো দেউতা, মই ভঙা নাই। দেউতা ময়ো সঁচাকে কৈছো, ময়ো ভঙা নাই। তেতিয়াহ'লে আমাৰ বিদ্যালয়ৰ এনে বদমাছ কোন ল'ৰা আছে যিয়ে হৰধনু ভাঙিলে? কোনে বা ভাঙিছে? হৰিকাই হৰধনু? নাই ছাৰ, চিন্তা নকৰিব, একদম চিন্তা নকৰিব, মই আছোঁ নহয়, মই চব ঠিক কৰিম। নহয়, শুনকচোন, শুনক। হৰধনু শ্ৰীৰামচন্দ্ৰই, দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই সীতা সয়ম্বৰত ভাঙিছিল।